Good morning. Welcome back to my YouTube channel. আজি বৰ্তমান আছো ৰয়িং দিবাংগী ভেলী জংঘল কেম্প ৰাতি খোৱাও বহুত দেৰি হৈ গ'ল বহুত টোপনি খতি লগৰটোৰ লগত বহুত দিনৰ পিছত লগ পালোঁ এতিয়া বৰ্তমান আছো ৰয়িঙৰ পৰা আপোনালোকক কালি কৈ আছিলোঁ মই এটা সৰুকৈ এটা ডিটেইলছত ভিডিঅ' এটা বনাই দিম আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ ৰাতিপুৱা একদম বাজি আছে ৰাতিপুৱা 5:30 আপোনালোকক ভিউবিলাক দেখাম বুলি উঠি আহিলোঁ ৰাতিপুৱাই টোপনিটো ধৰিয়ে আছে উঠিব মন নগৈছিলে তেওঁ উঠি আহিছোঁ ৰাতিপুৱাই যদি আপোনালোকে ভিডিঅ'টো জৰিয়তে আহিম বুলি ভাবিছে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আপোনালোকে যদি ৰয়িং টাউনৰ পৰা আহোঁ বুলি ক'লে ইয়ালৈকে এই কেম্পটোলৈকে অলপ ওপৰত আছে 12 কিলোমিটাৰ আহিব লাগিব আপোনালোকে 12 কিলোমিটাৰ অহাৰ পিছত এই কেম্পটো পাব আৰু কেম্পটো আল্টিমেট ভিউ আছে ইয়াৰ পৰা দেখিবলৈ জেগাবিলাকো ইমান মজা মানে আল্টিমেট ভিউ যদি আপোনালোকে আহিব বিচাৰে মই নাম্বাৰ এটা দি দিম তাক কণ্টেক্ট কৰি ল'ব পাৰিব ৰুমৰ কেনেকৈ ভাড়া কি একদিন থাকিলে কিমান হ'ব আৰু খোৱা বোৱা চব ফেচিলিটি আছে অল এভৰিথিং ফেচিলিটি আপোনালোকে যদি গাড়ী লৈ আহিলে মাইদিয়া যাবলৈ একেবাৰে সহজ আপোনালোকে নিজৰ গাড়ীত যাব পাৰিব যদি গাড়ী লৈ নাহে বাইক চাইক লৈ আহিম বুলি ভাবিছে যদি ইয়াতো গাড়ী এভেইলেবল আছে বিন্দাছ আপোনালোকে আহক আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে চাই থাকক মই আপোনালোকক কি আছে ইয়াত কি ফেচিলিটি আছে চব আপোনালোকক ডিটেইলছত এই ভিডিঅ'টোত চব জনাই আছোঁ শেষলৈকে চাই থাকক এতিয়া বৰ্তমান মই আছোঁ ডাইনিং হলটোতে আছোঁ ডাইনিং হলতে বিন্দাছ এতিয়া ৰখি আছোঁ আপোনালোকক মই অলপ ডাইনিং হলটো দেখাই দিছোঁ ব্লগ বৰ্তমান এতিয়া আছোঁ মই ডাইনিং হলটোৰ ভিতৰত আপোনালোকে আহক এসাঁজ বিন্দাছ খাই যাওক ইয়াত থাকক আৰু লগতো অলপ পাছত ভালকৈ চিনাকি কৰি দিছোঁ সিও ডিটেইলছত অলপ কথা আপোনালোকক জনাই দিব এইটো ডাইনিং হলটো হ'ল ডাইনিং হলৰ পৰা ওলাই এইফালে কিচেন ৰুমটো আছিল কিচেন ৰুমটো এডোখৰত আছে এইটো কিন্তু বন্ধ আছে বাথৰুম চাথৰুম চব পাই যাব ইয়াত কিন্তু নেদেখাওঁ আপোনালোকক এতিয়া বলক আপোনালোকৰ ৰুমকেইটা দেখাইছোঁ ৰুমকেইটা আছে এইফালে আছে এইটো ছাইডত আছে এইডোখৰতে ৰুম আছে সহজটো কৰিব পৰা নাই কেমেৰা ইমান দামী মোবাইল নহয় দেখাই আছোঁ বলক তালৈকে গৈ আছোঁ আমি বলক আমি ৰুমকেইটা চাই লওঁ ৰুমকেইটা আপোনালোকে চাই লওক বিন্দাছ বহিব পাৰিব এটা ৰুম আছে এইটো ৰুমত যাওঁ ৰুমৰ ভিতৰতে আপুনি বহক খাওক চব আছে বিন্দাছ ৰুমটোত দুটা বেডিং আছে বাথৰুম চাথৰুম চব আছে চাগে বন্ধ কৰি থৈছে বাথৰুমত চব আছে ভিতৰতে ৰুমৰ ভিতৰতে বিন্দাছ আহক আপোনালোকে অলপ এনজয় কৰি যাওক আহি ৰুম দেখিলে এনেকুৱা ৰুম আপুনি ইয়াত পাই যাব এভেইলেবল আছে 4-5টামান ৰুম আছে বিন্দাছ আহক আপোনালোকে থাকক ফেমিলি লৈ আহি ইয়াত ভাল পাব প্লেচটো ভাল বহুত সুন্দৰ পৰিৱেশ ৰাতিপুৱা পৰিৱেশটো বেছি ভাল লাগিছে চৰাই চিৰিকটি মাতবিলাকো শুনি আছোঁ বহুত ভাল লাগিছে মানে ৰাতিপুৱাখনে পলা খাওঁ মইহে ৰাতিপুৱা জল্দি উঠি গ'লোঁ ৰাতিপুৱা জল্দি উঠাৰ কাৰণটো মেইন কথা ভিডিঅ'টো আপোনালোকক বনাই দিম বুলি কৈছিলোঁ বনাই দিলোঁ এটা ডিটেইলছত সৰুকৈ ভিডিঅ' এটা কালি যিটো ভিডিঅ' কৰি আহিছিলোঁ মই ডিব্ৰুগড়ৰ পৰা একদম ৰয়িং অহা যিটো ভিডিঅ'টো ডিলেট হৈ থাকিলে বহুত বেয়া লাগিছে এতিয়া মনটো মই ভাবিছিলোঁ ইয়াত নেটটো নাই অলপ ঘৰ গৈ হ'লেও মই ক'ৰবাত ৰখি হ'লেও ভাবিছিলোঁ ভিডিঅ'টো আপলোড কৰি দিম ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম চাগে এতিয়া ডিলেট হৈ গ'ল এতিয়া চাইছোঁ মনটো বেয়া লাগি গৈছে কালি ইমান ধুনীয়াকৈ আপোনালোকক দিম বুলি এটা ভিডিঅ' সৰু ক্লিপ এটা লৈ আহিছিলোঁ আপোনালোকেও চাব কিন্তু এতিয়া দিব নোৱাৰিম সেইটো ভিডিঅ' ডিলেট হৈ গ'ল মনটোও বেয়া লাগি গৈছে একদম পূৰা আৰু ইয়াত আহি আপোনালোকে প্লেচখিনি চাওক জেগাবিলাক চাওক জেগাখিনি ভাল সেইটো ডাইনিং হলটো যিটো দেখাই আছিলোঁ সেইটো ডাইনিং হলটো এতিয়া নাছোঁ ইয়াতে বহি আছোঁ পাহাৰৰ মাজতে আছে এইটো কেম্প দিবাং ভেলী জংঘল কেম্প এনেই কোৱা নাই জংঘলৰ মাজত থকাৰ কাৰণে এই কেম্পটোৰ নাম দিবাং ভেলী জংঘল কেম্প ল'লোঁ এইটো ৰুমতো নোসোমাওঁ চাগে একেটাই হ'ব দুটা ৰুম আৰু এইফালে আছে এইকেইটা ৰুমত গৈ আছোঁ অলপ ইয়াত এতিয়া বৰ্তমান ইয়াত দুটা ৰুম আছে আৰু এইফালে আছে ইয়াতো দুটা ৰুম আছে এই দুটাত সোমাই চাওঁ বলক এইকেইটাত কি আছে সেইটো চাওঁ জেগাখিনি ভাল লাগিছে একেটাই জেগা সোমাই চাওঁ
সেইটো ৰুমত যি আছে ইয়াতো একে ফেচিলিটি চব আছে ইয়াতো বিন্দাছ জেগাখিনি কিন্তু থাকিব ভালেই লাগিব ইয়াতো জনামতে ইয়াত 20 বছৰ আগৰ পৰা এইটো কেম ইয়াতে আছে 20 বছৰ পৰা এইটো কেম এনেকৈ চলি আছে এইকেইটা কেম ইয়াত টুৰিষ্ট আহে বাহিৰৰ পৰা বেছিভাগ টুৰিষ্টে ইয়াত আহে অসমৰো আহে অসমতো বাহিৰৰবিলাক বেছি আহে ইয়াত কঁঠাল গছজোপা আছে কঁঠাল গছজোপা একদম ধুনীয়াকৈ লাগি আছে সৰুতে বহুত তলিতে সৰু পৰাই লাগি আছে দেখাই দিছোঁ অলপ এই কঁঠালবিলাক কিবা হৈছে নেকি সৰি গৈছে এইবিলাকৰ পৰা গছৰ পৰা সৰি গৈছে কিন্তু চাওক এইটো গুৰিৰ পৰা ইমান তলত মজা জেগাখিনি মজা আছে কঁঠালকেইটা চায়ো ভাল লাগিছে কঁঠাল লাগিছেও চাওক এইজোপা হ'ল কমলা গছ বৰ্তমান কমলা লাগি থকা নাই আৰু এইখন তলত যিখন নদী গৈ আছে সেই নদীখন তিনিখন নদী লগ লাগি ইয়াত এইটো এৰিয়া তিনিখন নদী লগ লাগি আছে জেগাটো নাজানো কি নদী লগ লাগি আছে মই সুধিব লাগিব নদীকেইখন নাম কি এইটো পলক ভাই আছে ভিতৰত সোমাই আছে এইটো কমলা গছজোপা কমলা কিন্তু লগি থকা নাই কমলা ছিজনত আহিলে আহক কমলা ছিজনত আহিলে ইয়াত বিন্দাছ ইয়াত থাকক খানা পিনা খাই বিন্দাছ কমলা খাওক ইয়াত ভিডিঅ'টো আৰু বেছি দীঘল নকওঁ এটা সৰু ডিটেইলছৰ ভিডিঅ' আছিলে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতো নাম্বাৰটো মই দি দিম বাৰু চাই ল'ব আপোনালোকে কণ্টেক্ট কৰি ল'ব কণ্টেক্ট কৰি পিনে সুধি ল'ব পাৰিব ৰুমৰ ৰেটটো কেনেকৈ আছে কি ফেচিলিটি আছে খোৱা বোৱাটো ফেচিলিটি চব আছে ৰুমৰ লগতে চব ফ্ৰী আছে এইটো পাতি ল'ব বিন্দাছ আপোনালোকে আহক এনজয় কৰক এই ভিডিঅ'টো যদি চাই ভাল পায় বিন্দাছ অলপ শ্বেয়াৰ কৰি দিয়ক আৰু প্লেচটো বহুত আল্টিমেট মানে মোৰ পৰা ক'বলৈও কথা নাই আপোনালোকে নিজে আহি একবাৰ চাই লওক প্লেচটো কেনেকুৱা আছে ইয়াৰ পৰা মাইতিয়াও বেছি দূৰ নাই 44 কিলোমিটাৰ আছে বিন্দাছ চাওক বৰফ পোৱা দিনত আহিব পাৰে এতিয়ানো আহক বিন্দাছ আহি থাকক এনজয় কৰক ভিডিঅ'টো বাই বাই হ'ব এতিয়া আৰু ভিডিঅ' নকৰোঁ বেলেগ এটা ভিডিঅ' বনাব আছে মই ওলাই যাওঁ অলপ পাছত ওলাই যাম আৰু নেক্সট ভিডিঅ' পাই যাব আৰু কালি যিটো ক্লিপ মই ডিব্ৰুগড়ৰ পৰা আহোঁতে কৰি আনিছিলোঁ ৰয়িঙলৈকে সেই ক্লিপটো ডিলেট হৈ দিলে মনটো বহুত বেয়া লাগিছে এতিয়া ৰাতিপুৱাই শুই উঠি তেওঁ আপোনালোকলৈ এইটো ভিডিঅ' আগবঢ়াই দিম এইটো ভিডিঅ' চাব বিন্দাছ আৰু যোৱা টাইমত এটা ভিডিঅ' ৰয়িঙৰ পৰা ৰয়িংটো ডিব্ৰুগড় এটা ধুনীয়াকৈ এটা সৰু ভিডিঅ' এটা বনাই দিম সেইটো এটা চাই যদি আপোনালোকে ভাল পায় লাইক কৰি দিব বিন্দাছ এতিয়া বাই বাই